আমগুৰিত বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ প্ৰতিবাদ। বাউলী পুখুৰী খেনচোৱা গাঁৱত বিশুদ্ধ খোৱাপানী বিচাৰি সাব্যস্ত কৰিছে এইদৰে ৰাইজে প্ৰতিবাদ। জলজীৱন মিছন আঁচনিৰ অধীনত খেনচোৱা বৰুৱা পানী যোগান আঁচনি মেৰামতি কৰে যদিও বৰ্তমানলৈকে 3খন গাঁৱৰ পৰিয়ালে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী। ৰাজ্য চৰকাৰে ঘৰে ঘৰে নল ঘৰে ঘৰে জল আঁচনিৰ জৰিয়তে প্ৰত্যেক পৰিয়ালকে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সময়তেই আমগুৰিত লেতেৰা পুখুৰীৰ পানী সেৱন কৰিবলগীয়া পৰিস্থিতিৰ পোহৰলৈ আহিছে। শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা অন্তৰ্গত বাউলী পুখুৰী হেনচোৱা গাঁৱৰ বাউলী পুখুৰী হেনচোৱা বৰুৱাৰ পানী যোগান আঁচনিৰ নামেৰে এটা যোৱা বছৰে পানী যোগান আঁচনিয়ে চৰকাৰে বৃহৎ পৰিমাণৰ ধন মুকলি কৰি দিছিল। কিন্তু 1.5 বছৰ পাৰ হৈ যোৱাৰ পিছতো 4খন গাঁৱৰ প্ৰায় 117-18 ঘৰমান মানুহে আজি পৰ্যন্ত বিশুদ্ধ খোৱাপানী বিশুদ্ধ পানী যোগানৰ পৰা বঞ্চিত হৈ আছিল। গতিকে এই সংক্ৰান্তত যোৱা 26-27 তাৰিখে ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল ৰাইজে আৰু জিলা উপায়ুক্ত মহোদয়ক চক্ৰ বিষয়া মহোদয়কো বিষয়টো অৱগত কৰিছিল যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আজি পৰ্যন্ত কিন্তু কোনো চৰ্যাবীন তদন্তই হওক বা এই ক্ষেত্ৰত বিশেষ কামত বিশেষ ভূমিকা লোৱা পৰিলক্ষিত নহ'ল। গতিকে পুনৰবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা উপায়ুক্ত মহোদয়ক অৱগত কৰিছোঁ যাতে অহা 15 দিনৰ ভিতৰত স্থানীয় ৰাইজসকলে যিসকলে পানীৰ পৰা বঞ্চিত হৈ আছে পুনৰ যাতে পানী যোগান ধৰে, অন্যথাই কিন্তু স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। প্ৰায় লেতেৰা পানী খোৱাৰ কাৰণে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকৰ বহুত বেমাৰ আজাৰ হৈছে। প্ৰকৃততে আমি সকলোৱে পানীৰ অভাৱত বহুত দুখিত হৈছোঁ আৰু মানে আমাক খোৱা পানীটো নাই নোহোৱা হৈছেই, তথাপিতো আমাৰ মানে নিজৰ পানী টেপৰ পানী অহাৰ কাৰণে আমি ভাবিছিলোঁ পানীটো দিব, কিন্তু এতিয়া আমাৰ ইয়াত কোনো পানী যোগান আঁচনি নোহোৱাৰ কাৰণে সেইকাৰণে আমি বহুত কষ্টত আছোঁ। ল'ৰা ছোৱালীবিলাকৰ বেমাৰ আজাৰত বহুত ভুগিছে, সেইবাবে আমি অলপ দুখিত হৈ আছোঁ। গৌৰীসাগৰ প্ৰসাদ দামালিৰ ৰিপৰ্ট, ডেইলি টাইম অসম।